নমস্কাৰ, মই ৰাজশ্ৰী আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু ঠাণ্ডা দিন আহিলেই নহয়নে বাৰু? সেয়েহে ভাবিলোঁ মই আজি আপোনালোকৰ মাজলৈ চিকেন চুপৰ ৰেচিপি এটা আগবঢ়াওঁ। কিমাননো বাৰু বজাৰত গৈ চিকেন চুপ খাব নহয়নে বাৰু? আজি মই যিটো চিকেন চুপ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম, সেয়া ঘৰতে অতি কম সময়ৰ ভিতৰতে অতি কম সামগ্ৰীৰে বনাব পৰা এটা ৰেচিপি। খাবলৈতো বিৰাটেই টেষ্টি, হেল্ডিও হয় আৰু বজাৰবিলাকতকৈ কোনো গুণেই কম নহয়। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাব। বলক তেন্তে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এয়া মই অলপমান চিকেন লৈছোঁ। চিকেনখিনি মই ভালদৰে ধুই ল'লোঁ। চিকেনখিনি মই হাৰ্ডি চাই লৈছোঁ, যিহেতু চুপত হাৰ্ডি মাংস হ'লে খাবলৈ বেছি ভাল হয়। এতিয়া মই ইয়াতে এটা চচপেন পাতি অকণমান ৰিফাইন আৰু অকণমান বাটাৰ দিছোঁ। এতিয়া মই ইয়াতে চিকেনখিনি দি অকণমান ফ্ৰাই কৰি ল'ম। এয়া চিকেনখিনি ফ্ৰাই কৰা মোৰ হৈ গৈছে। এতিয়া মই ইয়াতে নিজৰ জোখমতে পানী দিছোঁ। আৰু ইয়াতে দিছোঁ মই এখিলা তেজপাত। আৰু মাংসখিনি সোনকালে সিজিবৰ কাৰণে অকণমান নিমখো দি দিছোঁ। এতিয়া এইখিনি ঢাকন লগাই ল' মিডিয়াম ফ্লেমত 20 মিনিটৰ কাৰণে উতলিবলৈ দিম। এয়া 20 মিনিট হৈ গৈছে। মাংসখিনি এবাৰ চেক কৰি লৈ ঢাকন লগাই গেছটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। এয়া মাংসখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া মই মাংসখিনি প্লেট এখনত উলিয়াই ল'ম। এতিয়া এই চিকেনৰ পানীখিনি পুনৰ মই গেছত উঠাই দিম আৰু এবাৰ উতল আহিবলৈ দিম। আৰু এয়া মই পাচলি লৈছোঁ। অকণমান বন্ধাকবি মই মিহিকৈ কাটি লৈছোঁ। কেইটামান বিনছ সৰু সৰুকৈ কাটি লৈছোঁ। এটা সৰু চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। কেইফুটামান নহৰু থেতেলি লৈছোঁ আৰু অলপমান আদা থেতেলি লৈছোঁ আৰু লৈছোঁ অলপমান গাজৰ। আৰু এইফালে পূৰা উতলি আছে। এইখিনিতে মই পাচলিখিনি যোগ কৰিম। এইখিনিতে দিছোঁ অকণমান নিমখ। যিহেতু মই নিমখ আগতেও দিছোঁ, সেইকাৰণে অকণমান কমাই দিছোঁ। আৰু এইখিনি ঢাকন লগাই 3 মিনিটমান সিজিবলৈ দিম। এইখিনি সিজালৈকে আমি চিকেনখিনি সৰু সৰু টুকুৰা কৰি লওঁ। এয়া চিকেনখিনি সৰু সৰু টুকুৰা কৰি লোৱা হৈ গ'ল। মই ইয়াতে হাৰ্ডিখিনি পেলোৱা নাই, মই হাৰ্ডিখিনিও দিম। যিহেতু চুপত হাৰ্ডি থাকিলে খাবলৈ বেছি ভাল হয়। আপোনালোকে যদি ইচ্ছা কৰে হাৰ্ডিখিনি নিদিলেও হয়। আৰু এইখিনিও আমাৰ উতলি আছে। ইয়াতে মই এতিয়া চিকেনখিনি যোগ কৰি দিম। আৰু এইখিনিতে দিছোঁ এচামুচ নেমু ৰস। আৰু দিছোঁ জালুকৰ গুড়ি। আপোনালোকে জ্বলা কিমান খায় তাৰ হিচাপত আপোনালোকে জালুকখিনি দি ল'ব পাৰে।
চুপখিনি অকণমান ডাঠ হ'বৰ কাৰণে মই ইয়াতে এচামুচ কৰ্ণফ্ল'ৰ লৈছোঁ আৰু ইয়াত অকণমান ঠাণ্ডা পানী যোগ কৰি মিহলাই ল'ম। আৰু এইখিনি চুপখিনিত ঢালি দিম। এতিয়া 5 মিনিট ঢাকন লগাই সিজিবলৈ দিম। এয়া 5 মিনিট হৈ গ'ল। এতিয়া মই ইয়াতে দিছোঁ অকণমান কাটি লোৱা ধনিয়া পাত। থাকিলে দিব, নাথাকিলে নিদিলেও হৈ যায়, অপচনেল হয়। দেখিছেনে বাৰু চুপখিনি কিমান ডাঠ হৈছে? এয়া মোৰ চুপখিনি ৰেডি হৈ গ'ল। বলক নহ'লে এতিয়া গৰমে গৰমে ছাৰ্ভ কৰি লওঁ। এই ঠাণ্ডা দিনত চিকেন চুপৰ মজাই বেলেগ, নহয়নে বাৰু? আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এণ্ড যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহোঁ, বাই বাই।